অকণমান মন ৰাখিছোঁ দেই, কাৰণ মই দি আছোঁ না। বাৰু ৰাইজসকল, যদি আপোনালোকে মোক বেয়া পাইছে, আপোনালোকৰ ফালৰ পৰা দুটা চেনেল পাৰিবলৈ চেণ্ড কৰি নপঠিয়াব দেই। যদি আপোনালোকে মোক ভালো পায় তেতিয়াহ'লে ফুল ছবি কিবাকৈ নদলিয়ালেও হ'ব। যদি পাৰে মোক অকণমানকৈ কোৱাৰ্টাৰ দলিয়াব। মই মানে মাক পচন্দ কৰিছোঁ, মোৰ মানুহজনীয়ে বহি আছে চাগে। মই সঁচা কথা কৈছোঁ, মই তাই একদম সঁচা কথা, তাই ভকত খাই মই আপোনালোকৰ সন্মুখতে মালটো ধাতকৈ মাৰিম, মই বিন্দাছ ঘৰত গৈ শুই থাকিম। মই মানুহজনী চুৱেটাৰটো পিন্ধি আহিছোঁ, সঁচা কথা কৈছোঁ দেই। আপোনালোকে দেখাত চুটি দেখিব পাৰে, অলপ পিন্ধি আৰাম লাগে, কোমল লাগে নেকি বাৰু? মাইকী মানুহৰ বস্তু যিহেতু মাইকী মানুহৰ বস্তু ন, কোমল আৰু হ'বই। বাৰু যি কি নহওক ৰাইজ, আমি তেনেকুৱা ধৰণৰ কৌতুক কৰা মানুহো নহয়। আপোনালোকৰ সন্মুখত আজি নিজৰ স্থানীয় অনুষ্ঠান হিচাপে অকণমান স্থানীয় হিচাপে আমি অনুষ্ঠানটোত অকণমান অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ। তেনেকুৱা আমাৰ অভিজ্ঞতাও নাই, কৌতুক কৰা অভিজ্ঞতাও নাই। যদি ক'ৰবাত ভুল ভ্ৰান্তি হয়, আপোনালোকে মোক আৰু মোৰ সহশিল্পী আমাৰ তুলনা ৰন্ধা আছে, নিজৰ সন্তান বুলি আপোনালোকে আমাক সকলো ৰৈ যোৱা ভুল ক্ৰুটি যাতে ক্ষমা কৰি দিয়ে। ধন্যবাদ। আচ্ছা আপোনালোকে পৰীক্ষা চেনা খাই, যি খাই, কণী খাই, ফুটফুল উৰাই থাকিলে উৰাই থাকক। অ'কে, আপোনালোকে আপোনালোকৰ কাম কৰি থাকক, মই মোৰ কামটো কৰি থাকক নে কি কোৱা? ৰাকেশিয়ানৰ যি বেমাৰৰ হৈ থাকোঁ কি ঘটিটো হ'ল, তাৰ আল্ট্ৰাচাউণ্ডৰ তুলনাত কি ভৰিৰ মূৰটো হ'ল? সুধিলে ৰাইজ, ই মোক সুধিছে, মই বোলে কেনি ওলালোঁ। মই ইয়াক কৈ দিওঁ নেকি মই কেনি ওলালোঁ? কৈ দিওঁ? অই ধেনা, তই যিফালে ওলাইছিলি মই সেইফালে ওলালোঁ। মইতো সেইটো সোধা নাই। মই তই কোনফালে যাওঁ মই সেইটোহে সুধিছোঁ। মই তই কোনফালে যাওঁ? মই পূবফালে যাম। মই সেইটো সোধা নাই। তই কোনফালে যাওঁ বুলি সুধিছোঁ। মইতো আগতে ক'লোঁ মই পূবফালে যাম। বেলেগকৈ সুধো কিবা এটা। মই সুধিছোঁ তই কোন ঠাইলৈ যাওঁ? মই অসমৰ বাহিৰৰ পৰা আহোঁ। শুনিলেনে নাই? ই বোলে এনেকে অসমৰ বাহিৰলৈ যায়। ধেনা, তই এনেকে অসমৰ বাহিৰলৈ যাবি নে? ধেনা, অসমৰ বাহিৰলৈ গ'লে মানুহে ফ্লাইটত বা ট্ৰেইনত যায়। তই এনেকে যাব পাৰিবি জানো? তোক ভয় নাই ৰ'ব, তোৰ চৈধ্যগুচি প্লেনত যাব। কথা নকবি দেই। নকওঁ, সঁচা কথা কৈছোঁ মই। তোক ভয় নাই ৰ'ব, তোৰ চৈধ্যগুচি অসম বাহিৰ প্লেনত যাব। আমুকে কাষ্টমাৰ
নিজৰ চাইকেলখনলৈ অসম বাহিৰৰ পৰা আধা ঘণ্টাত এনেকৈ আপ এণ্ড ডাউন হৈছে আমাৰ খন্তেকীয়া 1 ঘণ্টা এটা ৰিহাৰ্চেলত আমাৰ এইখিনি হৈ উঠিছে হয়তো অকণমান পাহৰিছে